ঢকুৱাখানাত সংঘটিত হৈছে এক জঘন্য ঘটনা। পৰকীয়া প্ৰেমৰ বাবে হত্যাৰ চেষ্টা পত্নীক। ঢকুৱাখানাত সংঘটিত হৈছে এক জঘন্য ঘটনা। পৰকীয়া প্ৰেমৰ বাবে নিজ পত্নীক হত্যাৰ চেষ্টা এজন ব্যক্তিৰ। এনে জঘন্য ঘটনা সংঘটিত হৈছে ঢকুৱাখানা সদৰ থানাৰ অন্তৰ্গত জীয়ামৰীয়া গাঁও। জীয়ামৰীয়া গাঁৱৰ দয়ানন্দ বৰুৱা নামৰ দুটা সন্তানৰ পিতৃগৰাকীয়ে চলাই আহিছে পত্নীক নিৰ্মম অত্যাচাৰ। গাঁও জীয়ামৰীয়া আপোনাৰ হাজবেণ্ডৰ নাম দয়ানন্দ বৰুৱা। হা দয়ানন্দ বৰুৱা দয়ানন্দ বৰুৱা। কিমান দিনৰ পৰা অত্যাচাৰ কৰিছে আপোনাক? অত্যাচাৰ মানে বিয়া পতাৰ পিছৰ পৰা, কিন্তু আজি 3 মাহৰ পৰা একেবাৰে বহুত অত্যাচাৰ কৰিছে। বেলেগ কিন্তু ৰিলেশ্যন আগৰ পৰা থাকে। এবাৰ ক'লে কাজিয়া লাগে, মোক মাৰে। তেনেকৈ মই সহ্য কৰি আছিলোঁ। তাৰপৰা হঠাৎ সেইদিন মাৰিলে। মৰাৰ কাৰণে মই কেছ দি ঘৰলৈ গুচি গ'লোঁ। মোক দাগ উঠালৈ কাটিব গৈছিলে। তাৰপৰা আকৌ তাই 27 দিনৰ দিনাখিনি তেওঁ বেলেগ এজনী মহিলাৰ লগত মোৰ ৰুমত সোমাই আছিলে। মই ঢকুৱাখানা আৰক্ষীৰ সহযোগত ধৰাই দিলোঁ। তাৰপৰা ধৰাই দিয়াৰ কাৰণে তেওঁ সেইটো পানিছমেণ্ট লৈ মোক এতিয়া ঘৰৰ পৰা খেদি আছে। তই ঘৰলৈ যা, মোক মাৰিলি, অত্যাচাৰ কৰি থাক ইয়াত, সেইটো কাৰণে ঘৰলৈ যা, মই বেলেগ এজনী আনো। মই ঘৰ বেলেগকৈ বনাই বেলেগ এজনী আনো। এইজন দয়ানন্দ বৰুৱাই চলাইছিল পত্নীক নিৰ্মম অত্যাচাৰ। এইগৰাকী মহিলাৰ লগত পৰকীয়া প্ৰেমত হাবুডুবু খাই কিদৰে অত্যাচাৰ কৰি পেলাই দিছিল পত্নীক, শুনকচোন এগৰাকী প্ৰতিবেশীৰ মুখেৰে। তেওঁলোকৰ ঘৰত মানে আজি অলপমান দিনৰ পৰা বহুত দিনৰ পৰা কাজিয়া হৈ আছে দেই। হৈ আছে যদিও মানে ঘৰ দুৱাৰ ভাঙি মেলি গড্ৰেজ শ্ব'কেছ জিম টিভি চিভি চব ভাঙি মেলি শেষ কৰি দিছে। 2 বছৰমানৰ পৰা একাধিক্ৰমে হৈয়ে আছে। তাৰপৰা আজি কেইটামান বাজিলে এতিয়া সময়টো মই বাৰু ইমানকৈ হেৰি নাই, ইয়াত নাই। এনেকুৱাই পিটিছে মানুহজনীক, ভিতৰৰ পৰা চুলিত ধৰি চুচৰাই আনি গচকিছে, হাতীয়াৰ ষ্টেনে মাৰিছে। মাৰি মেলি হাত ভৰি মানুহজনী একদম অৱস্থা নাইকিয়া হৈ গেট খুলি বাহিৰত পেলাইছে ৰাস্তাত পেলাই দিয়া। য'ত পেলাইছে ত'ত মোৰ ইপাৰে মোৰ ঘৰ। লাহেকৈ মোৰ বাটেদি চুঁচৰি গৈ আছে নহয়। চুঁচৰি গৈ থকা দেখি মই সেই ধৰি বান্ধি অলপমান মানে কিবাকিবি যি আছে দিছোঁ আৰু তেজ ওলাইছে। টুমুন পাতিলে গোটেইবোৰ, সেইবোৰ বাদ দিলোঁ। মই তেজ ওলোৱাডোখৰত হালধি বান্ধি ৰঙা কাপোৰ এডোখৰ বান্ধি 110লৈ ফোন কৰিলোঁ। ফোন কৰাৰ পাছত 10 গ'ল। মই ছোৱালীজনী আনি এয়া 30 বেডত মই এতিয়া উপস্থিত আছোঁ। পেচেণ্টটো 30 বেডলৈ লৈ আনি। আপুনি মহিলাগৰাকী কি হয়? মহিলাগৰাকী মই জাজোৱালীয়ে হওঁ বাৰু। তেখেতে ক'ত দুখ পাইছে? হাতত দুখ পাইছে, মাথাত দুখ পাইছে, বুকত দুখ পাইছে, পেটত গচকিছে। সেইটো কেনেকৈ দুখটো মই এতিয়া দেখিম, নাই দেখা। গচকিছে মানে। ধন বৰুৱা, মই জনামতে মোৰ দেউৰেই হয় বাৰু। ধন বৰুৱা আৰু আছে যদি ঘৰ জীয়ামৰীয়া। কিমান বছৰ হ'ল তেওঁলোকে সংসাৰ কৰা? তেওঁলোকে সংসাৰ কৰা 13 বছৰমান হ'ল। হৈ থাকে নেকি? হৈয়ে থাকে, মাজে মাজে হৈয়ে থাকে। আগত নহৈছিলে, আজি 2 বছৰমানৰ পৰা কণ্টিনিউ হৈ আছে মানে। এনেকৈ ইয়াৰ আগতে মাৰপিট কৰিছে মাৰপিট কৰিছে। মাকৰ ঘৰলৈ ভাগিও যায়, কেছো হৈছে। কেনেকৈ কি কৰিছে তেওঁলোকে সিমানখিনি মই মানে কেছলৈ অহা নাই বাৰু। তেওঁলোকৰ লগত কম্প্ৰমাইজ হৈছে। আকৌ ছোৱালীজনী মাক বাপেকৰ ভায়েকৰ আৰু বাপেকৰ ওপৰতো কেছ দিছে। আৰু টকা পইচাও মাজে সময়ে 2 লাখ 1 লাখ তেনেকৈ দি থাকে মানুহঘৰে। বিয়া পাতি আনিছে, জুতুকীয়া বস্তুও দিছে। সেইবোৰ চব ভাঙি চিঙি চেচ কৰি দিলে।